স্বাগতম জনাইছোঁ অনলাইন ইনফো চেনেলটোলৈ। চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ CRPFৰ ফালৰ পৰা নতুনকৈ এখন ৰিক্ৰুটমেণ্ট ওলাইছে আৰু ৰিক্ৰুটমেণ্টখনত ইয়াতে উল্লেখ আছে চাব 9,000 পোষ্ট 9,212টা পোষ্ট কনষ্টেবল পোষ্ট আছে। লগতে কনষ্টেবল পোষ্টত আপোনাৰ টেকনিকেল আৰু ট্ৰেডছমেন দুই প্ৰকাৰৰ ভেকেঞ্চি আছে। এতিয়া আপোনালোকে ইয়াতে ইণ্টাৰেষ্টেড যিসকল আছে CRPFত যিসকলে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰিব পাৰিব। তো ইয়াতে গোটেইখিনি সবিশেষ ডিটেইল আমি জানি লওঁ। ইয়াতে চাব যে তাৰ আগতে মই আপোনালোকক ভিডিঅ'ত জনাই থওঁ, যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে আপোনালোকে জানি লওক যে ইয়াতে মই এডমিট কাৰ্ড, ৰিজাল্ট আৰু যিকোনো চাকৰি খবৰ যিকোনো ধৰণৰ ইনফৰমেশ্যন মই এতিয়া আগতীয়াকৈ লৈ আনো। তো যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আৰু লগতে শ্বেয়াৰ কৰিব, লাইক কৰিব। ইয়াতে নম্বৰ অফ পোষ্ট আছে 9,212টা পোষ্ট আৰু মেইলৰ কাৰণে আছে 9,105টা আৰু ফিমেলৰ কাৰণে আছে 107টা। ঠিক আছে, নম্বৰ অফ পোষ্ট অসমৰ কাৰণে আছে। ঠিক আছে, যিটো অসমৰ কাৰণে লাগিব ভালদৰে চাই ল'ব। অসমৰ কাৰণে প্লাছ 2টা পোষ্ট আছে ফিমেলৰ কাৰণে, ফিমেলৰ পোষ্ট কম আছে। তো পে স্কেলটো চাব, দৰমহা 21,700ৰ পৰা 69,100 টকালৈকে। ঠিক আছে, আৰু অৰ্গেনাইজেশ্যনটো গমে পাইছে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ CRPFৰ। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন এপ্লিকেশ্যন অভিয়াছলি অনলাইন এপ্লাই কৰিব লাগিব। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চাব লাগিব যে আপোনালোকে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'বই লাগিব আৰু ভেকেঞ্চিছবিলাক ক'ত ষ্টেট ৱাইজো আছে, তাৰপিছতে ষ্টেট ৱাইজ মুকলি হৈছে আৰু ডমিচিল আৰু PRC এইবিলাক আপোনালোকে দিব লাগিব। ঠিক আছে, এজ লিমিটটো আপোনালোকে চাই ল'ব। কনষ্টেবল, ড্ৰাইভাৰ যিখিনি পোষ্ট আছে এজ লিমিটটো 21ৰ পৰা 28 বছৰ। ঠিক আছে, আৰু কনষ্টেবল যিটো আদাৰ ডিচিপ্লিনৰ কাৰণে আছে সেইটো 18 বছৰৰ পৰা মাত্ৰ 23 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। 23 বছৰৰ ওপৰলৈ আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, আৰু এজ ৰিলেক্সনটো আপোনালোকৰ ST/SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ। এতিয়া চাব এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফালৰ পৰা চাব গ'লে 10 পাছ কৰা হ'লেই হ'ব। ইয়াত কোনো ধৰণৰ আৰু ওপৰত নালাগে, 10 পাছ কৰিলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। টেকনিকেল কোৱালিফিকেশ্যনটো পোষ্ট ৱাইজ টেকনিকেল কোৱালিফিকেশ্যন বেলেগ বেলেগ হ'ব। এখন মই বেলেগ এটা ভিডিঅ'ত মই ইয়াতে দেখুৱাই দিম কি কি লাগিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে চাই ল'ব। কেণ্ডিডেট ৱাইজ আপোনালোকৰ এপ্লিকেশ্যন ফিজ বেলেগ হ'ব। তো আনৰিজাৰ্ভ আৰু EWSৰ কাৰণে 100 টকা পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট মোড আপোনালোকে ভীম UPI বা নেট বেংকিং, মিউজিক, ভিছা, মাষ্টাৰ কাৰ্ড, মেছ প্ৰ', ৰুপে, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড এইবিলাক অপশ্যনছ এভেইলেবল আছে। আপোনালোকে যিকোনো প্ৰকাৰ আপোনালোকে অনলাইন কৰি ল'ব পাৰিব। এতিয়া এপ্লাই কৰিবৰ কাৰণে চিম্পলি আপোনালোকে কি কৰিব লাগিব, এপ্লাই কৰিবৰ কাৰণে CRPFৰ ৰিক্ৰুটমেণ্ট পৰ্টেলত যাব লাগিব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তাত গৈ আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম তাত পাব। মই একদম ডাইৰেক্ট আপোনালোকৰ লিংকটো পেষ্ট কৰি দিম, আপোনালোকে যাই ডাইৰেক্ট ক্লিক কৰিলেই হ'ব আৰু তাত গৈ নিউ ৰেজিষ্ট্ৰেশ্যন পাব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে অনলাইন এপ্লিকেশ্যন ফৰ্ম খোল খাই যাব। তো আপোনালোকে পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলছ সকলো ভৰাই আপলোড কৰিব লাগিব। যিখিনি নেচেচাৰী ডকুমেণ্টছ আছে, দৰকাৰী যিখিনি ডকুমেণ্ট আপোনালোকে আপলোড কৰাৰ পিছত এপ্লিকেশ্যন ফিজ পে' কৰিব লাগে, পে' কৰিব। কৰিব নালাগে তাৰপিছত আপোনালোকে ছাবমিট কৰি প্ৰিণ্ট আউট কপি এটা ওলাই ল'ব পাৰিব। তো এনেকৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। যদি আপোনালোকে অনলাইন আবেদন কেনেকৈ কৰিব লাগে মোক কমেণ্ট বক্সত কমেণ্ট দিব, মই অনলাইন আবেদন কৰি দেখুৱাম। ঠিক আছে, তো আজিলৈকে এইখিনিয়ে ভিডিঅ'টো। আশা কৰোঁ ভিডিঅ'টো ভাল পালে আৰু লাইক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ। জয় অসম।